বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই মিষ্টা পংক চেনেললৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিশেষকৈ সেইসকল প্ৰাৰ্থী যিসকলে এলপিৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে আবেদন কৰিছে তেওঁলোকৰ বাবে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যেহেতু তেওঁলোকে বহুতে চিন্তাত আছে যে তেওঁলোকৰ নম্বৰৰ সৈতে তেওঁলোকে বৰ্তমান যি এলপি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে শিক্ষক নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'বনে নহয় তাক লৈ তেওঁলোকে অনিশ্চয়তাত আছে। আৰু সেয়েহে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে তেওঁলোকে নিজৰ নম্বৰক লৈ কিছু তেওঁলোকে পৰ্যালোচনা কৰিব পাৰিব। তেওঁলোকে এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে শিক্ষক হোৱাৰ যি সপোন সেই সপোন পূৰণ হ'বনে নহয়, কিমান দূৰ সম্ভাৱনা আছে, সবিশেষ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। যিমান দূৰ পাৰোঁ মই তথ্য সংগ্ৰহ কৰি আপোনালোকক এই মই ভিডিঅ'টোৰ যোগেদি যি কাট অফ হ'ব পাৰে সেই কাট অফৰ পূৰ্ণ সম্ভাৱনা আছে সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এলপিত কিমানলৈকে থাকিলে OBC ক্ষেত্ৰত নিযুক্তি পোৱাৰ সম্ভাৱনা থাকিব আৰু SC ST সকলে নিযুক্তি পোৱাৰ সম্ভাৱনা থাকিব, আৰু লগতে যিসকল আনৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে কিমান নম্বৰ থাকিলে সেফ জোনত থাকিব তাক মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আহক তেনেহ'লে কাট অফ কোৱা হ'ব পাৰে সবিশেষ আমি চাওঁ।